হাই গাইজ, কি খবৰ? সকলোৱে খবৰ নিশ্চয় ভাল বেয়া মাজত মোৰ নিজ বহুতেই ভাল, ঠিক আছে। বাকী বাদ দিয়ক। আজি ভাবিলোঁ শুকান মাছৰ লগত এটা বিলাহী দি পিনে আইটেম এটা বনাম। ভাবিলোঁ আপোনালোককো দেখাম আঞ্জাখন কেনেকুৱানো হয়। এই শুকান মাছ দেখিছে নহয়, লগত বিলাহী, জলকীয়া লৈছোঁ, পিঁয়াজ, তেজপাত, আদা নহৰু পেষ্ট আৰু মছলা বাৰু কম পৰিমাণে দিম। আৰু এতিয়া ব'লক কেৰাহীখন পাতিবলৈ আৰম্ভ কৰোঁ, নে কি কয়? খানা আকৌ মাছ মাংস বুলি ক'লে জুইত বনালেহে ভাল লাগে, নে কি কয় আপোনালোকে? আমি কিন্তু জুইতে বেছি বনাওঁ দেই। তেল দি দিছোঁ, এপিচ দি চাওঁ তেলটো গৰম হৈছে লাগিলে, হৈ গ'ল। এতিয়া পিঁয়াজটো ইয়াত দি দিওঁ, লগতে তেজপাতটোও দি দিওঁ। পিঁয়াজটো অলপ ৰঙচুৱা হৈছে, গতিকে ইয়াত বিলাহীখিনি অকণমান হেৰি হ'ব লাগিব। পিঁচিত অকণমান মই নিমখ দি দিছোঁ, সোৱাদ অনুসাৰ নহয় সেইবুলি দেই, তাৰমানে অকণমান দিছোঁ। এতিয়া আদা নহৰু পেষ্টটো আৰু লগতে জলকীয়াটো দি দিম। অলপ অলপ লৰাই দি জুইটো কৰি যাব পাৰে। কম পৰিমাণে মছলা অলপ দি দিছোঁ। এয়া হালধিটো দি দিছোঁ, অকণমান পানী দিছোঁ দেই গাইছ। এতিয়া এই শুকান মাছখিনি ইয়াত দি দিম। মছলাখিনি শুকান মাছৰ লগত মিহল হ'ব লাগিব। এতিয়া মই বইল কৰি লোৱা আলুখিনি পিটিকি লৈছোঁ আৰু এইখিনি ইয়াত মই দি দিছোঁ। অলপ গৰম পানী দি সিজিবলৈ এৰি দিম, তাৰপিছত চাম দেই গাইছ। এতিয়া আমি নিমখটো দি দিলোঁ, এনেকৈ 5 মিনিট সময় উতলিব দিছোঁ। মাছটো ভালকৈ সিজিব লাগিব আৰু তাৰ মছলাখিনিও তাত সোমাব লাগিব। 5 মিনিটৰ পিছত আকৌ লগ পাই আছোঁ। মাছৰ আঞ্জা তৈয়াৰ হৈ গ'ল, দেখিছেনে? কালাৰটো ইমান ধুনীয়া হৈছে, মছলা ইমান দিয়াই নাই, তথাপিও ইমান ধুনীয়া হৈছে নহয়নে? আপোনালোকে ঘৰত বনাই চাব, আপোনালোকক দেখাইছোঁ। এয়া চাওক মাছৰ পিচটো, দেখিছেনে? খায়ো ভাল লাগে। আপোনালোকে এবাৰমান ট্ৰাই কৰি চাব, কেনেকুৱানো লাগে কমেণ্টত ক'ব। আজিলৈ বাই বাই।